নমস্কাৰ পোনপ্ৰথমতে সকলোকে মোৰ ইউটিউব চেনেল টেকনিকেল আছামলৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় জানে আজি মই কি টপিক্সৰ ওপৰত ভিডিঅ' বনাবলৈ গৈ আছোঁ, থাম্বনেইলত দেখিছে। তো ভিডিঅ'টো শেষলৈকে চাব, কিবা নুবুজা থাকিলে কমেণ্ট বক্সত জনাব। তো বলক বেছি সময় অপব্যয় নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গো। পাছপৰ্ট চাইজ ফটো বনোৱা যোনটো প্ৰচেছ হয় একদম ইজি হয়। তো বলক বনাওঁ। পোনপ্ৰথমতে আপুনি ইয়াত ফটোশ্বপটো অ'পেন কৰি ল'ব। ফটোশ্বপটো অ'পেন কৰি ফাইল বটনটো দেখিবলৈ পাইছে, ইয়াত ক্লিক কৰিব, ইয়াত লেফ্ট ক্লিক কৰিব। ইয়াত লেফ্ট ক্লিক কৰি আপুনি অ'পেনত গৈ লেফ্ট ক্লিক কৰিব। তাৰপিছত আপুনি যোনখন ফটো পাছপৰ্ট চাইজ বনাব গৈছে সেইখন চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লেফ্ট ক্লিক কৰি অ'পেনত লেফ্ট ক্লিক কৰিব। তাৰপিছত ফটোটো যদি এনেকৈ বেকা হৈ আহি থাকে তেন্তে আপুনি কোনটো এংগুলত নিলে চিধা হ'ব, কিমান ডিগ্ৰী এংগুলত নিলে চিধা হ'ব এইটো চাই ল'ব। চাই লৈ তাৰপিছত ক'ত যাব, ইমেজত গৈ ৰোটেট কেনভাছত যাব। ইমেজত লেফ্ট ক্লিক কৰিব। লেফ্ট ক্লিক কৰি ৰোটেট কেনভাছত একো ক্লিক কৰিব নালাগে আৰু আপুনি আহিব। তাৰপিছত যদি এনেকৈ থাকে এইটো 90 ডিগ্ৰী এইটো দি দিব। 90 ডিগ্ৰী দি দিলে CW ফটো চিধা হৈ যাব। তাৰপিছত আপুনি কি কৰিব, ক্ৰপত যাব। ক্ৰপত গৈ ইয়াত দেখিবলৈ পাইছে পিক্সেল চেণ্টিমিটাৰ, পিক্সেল ইঞ্চ দেখাইছে। আপুনি ফটোটো কিহত বনাব হৈছে সেইটো আপোনাৰ সুবিধা অনুযায়ী দি দিব। মই পিক্সেল চেণ্টিমিটাৰত দিয়াটো বেছি ভাল বুলি ভাবোঁ। আপুনি দি দিব পিক্সেল চেণ্টিমিটাৰত দি। তাৰপিছত উইথ দেখিবলৈ পাইছে আপুনি ফটোটো কিমান বহল দিব হৈছে, 3, 4, 5, 6, 7, 8, 9, 10 কিমান বহল দিব হৈছে সিমান দি দিব। 3 তাৰপিছত চেণ্টিমিটাৰ লিখি দিব। তাৰপিছত আৰু হাইটটো ওখটো কিমান দিব হৈছে সেইটো বহাই চেণ্টিমিটাৰ বুলি লিখি দিব পিছফালে। তাৰপিছত কি কৰিব, ক্ৰপটো ইয়াত আনি লেফ্ট ক্লিক কৰি টানি ফালে ফটোটো ক্ৰপ কৰি দিব। এনেকৈ হোৱাৰ পিছত আপুনি এণ্টাৰ দবাই দিব, ফটো ক্ৰপ হৈ গ'ল। তাৰপিছত বেকগ্ৰাউণ্ডটোত আপুনি এতিয়া কি কালাৰ দিব বিচাৰে সেইটো এইখিনি দেখিছে ইয়াত চুজ কৰি ল'ব। ইয়াত লেফ্ট ক্লিক কৰিব। লেফ্ট ক্লিক কৰি ইয়াত যোনটো কালাৰ দিব খুজিছে সেইটো চুজ কৰি ল'ব। অ'কে ক্লিক কৰিব। তাৰপিছত আৰু ইয়াত তলৰটোতো একে কালাৰ বনাই ল'ব যোনটো কালাৰ আপুনি বেকগ্ৰাউণ্ডত দিব খুজিছে। তাৰপিছত অ'কে ক্লিক কৰিব। অ'কে ক্লিক কৰি তাৰপিছত আপুনি এই টুলটো দেখিছে, এই টুলটো ক্লিক কৰিব। এই টুলটো ক্লিক কৰি ফটোটোত আনি লেফ্ট ক্লিক কৰি দিব। লেফ্ট ক্লিক কৰি আপুনি কি কৰিব, বেক পেজ যোনটো দেখিছে বেক পেজ বুলি চুইচটো কীবৰ্ডত সেইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি এইখিনি হৈ গৈছে। তাৰপিছত এইখিনি খালী থাকি গৈছে। ইয়াত হ'বলৈ হ'লে ইয়াতো এই বটনটো এবাৰ লেফ্ট ক্লিক কৰি দিব। লেফ্ট ক্লিক কৰি আকৌ এবাৰ বেক পেজ দবাই দিব। আৰু যোনবিলাক যায় এনেকৈ খালী থাকে এইবিলাকত লেফ্ট ক্লিক কৰি বেক পেজ দবাই আপুনি কালাৰ দি দিব। আৰু যদি ক'ৰবাত খালী থাকি গৈছে ধৰক তেন্তে এইটো লেফ্টটো ক্লিক কৰাৰ পিছত এবাৰ লেফ্টলৈ আহি যাব, এবাৰ লেফ্টলৈ এইটো গুচি যাব। এইটো যোৱাৰ পিছত আপুনি ৰাবাৰ বটনটো দেখিছে, ৰাবাৰ টুলটো দেখিছে এইটো ক্লিক কৰিব। এইটো লেফ্ট ক্লিক কৰি ইয়াত ৰাবাৰ দি ৰাইট ক্লিক কৰি ৰাবাৰ চাইজটো কৰি ল'ব কিমান কৰিব খুজিছে, কিমান পিক্সেলৰ। তাৰপিছত লেফ্ট ক্লিক কৰি ইয়াত আপুনি লেফ্ট ক্লিক কৰি হেঁচি বাকীখিনি দি দিব কালাৰ। তো বেকগ্ৰাউণ্ড চেঞ্জ হৈ গ'ল। এতিয়া বেকগ্ৰাউণ্ড চেঞ্জ হোৱাৰ পিছত আপুনি কি কৰিব, এই টুলটো দেখিছে এইটো ক্লিক কৰিব। এইটো ক্লিক কৰি আপুনি ফাইলত যাব। ফাইলত গৈ নিউ ক্লিক কৰিব। নিউত লেফ্ট ক্লিক কৰিব। তাৰপিছত লেফ্ট ক্লিক কৰি এনেকৈ আহিব। এনেকৈ আহিলে আপুনি কিমান চাইজৰ পেজত ধৰক ফটোটো ওলাব খুজিছে এইটো দি ল'ব। A4, B4, B5, B3 মই 4x6 ওলাম, 4x6 দি লৈছোঁ। তাৰপিছত অ'কে ক্লিক কৰিব। অ'কে ক্লিক কৰি এনেকৈ এখন পেজ আহি যাব। তাৰপিছত ইয়াত ধৰি সিফালে আনি ল'ব। ফটোটোত লেফ্ট ক্লিক কৰি অলপ হেঁচি টানি ফালে ইয়াত ফটোটো আনি দিব, ইয়াত আহি যাব। তাৰপিছত ফটোটো আপুনি এতিয়া কি কৰি বনাব, এইটো ফটোৰ পৰা কৰি বনাবলৈ আপুনি কি কৰিব, Ctrl+Shift+L টিপি দিব। এই তিনিটা চুইচ টিপি হেঁচি থাকি আকৌ মাউচত লেফ্ট ক্লিক কৰি এইটো টানি দিব। আহি গ'ল দেখক চাগে আহি গৈছে। তাৰপিছত আকৌ টানি দিব, এয়া আহি গৈছে, হৈ গৈছে। আপোনাৰ কেইটা বনাই সেইটো আপোনাৰ ইচ্ছা, আপুনি যেইটা বনাই এইটো বনাই ল'ব। তো এইটো হোৱাৰ পিছত Ctrl+P দবাই ফটোটো প্ৰিণ্ট কৰি দিব। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি আপুনি নতুনকৈ মোৰ ইউটিউব চেনেলটো লৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব।